One, two, three, go! Cheers! दुस्ता नहीं था क्या बातचीत किया है तो वो बोला है ना ब्रेकअप হেল্ল' নমস্কাৰ দেই বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ব্লগ ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু কমেণ্ট বক্সত আপোনালোকে জনাই দিবচোন কেনেকুৱা টাইপৰ ব্লগ লাগে, খোৱা, ট্ৰাভেলিং বা লাইফ ষ্টাইল, মানে যাতা ব্লগ দিবলৈ বেয়া লাগে, সেইকাৰণে মানে ডেইলি ব্লগটো নিদিওঁ। আৰু ফাৰ্ষ্ট পিকনিক হ'ব মোৰ 31টো খালোঁ বাৰু, এতিয়া নতুন বছৰৰ এতিয়া পিকনিক এনেকৈ খোৱাই নাই মানে দেই। তাৰপিছত এইটোৱে পিকনিক আছিলে আৰু ক'বলৈ গ'লে মানে। তাৰপিছত এতিয়া মানে আজি মোৰ যিটো নেকি আমি একেলগে কলেজ পঢ়িছিলোঁ, ডিগ্ৰী আমাৰ মেজৰৰ বেটছৰ মানে যিমান আছিলে লগৰ সেইজনক মাতিছিলোঁ, কিন্তু কিছুমানে আহিব পৰা নাই, কিছুমানে যিমানখিনি আহিব ইমানখিনি মানে মিলি কিনে আমি আজি পিকনিক এটা আয়োজন মানে পিকনিক খাম আৰু এইটোকে। আৰু বহুত সুধি আছে মোৰ বাইকখনৰ বিষয়ে। বাইকখন এতিয়া বৰ্তমান মোৰ লগত নাই, সেইকাৰণে আপোনালোকক মই বাইকখনৰ বিষয়ে একো মানে ভিডিঅ'ত মই ৰিপ্লাই কৰিব পৰা নাই, সেইকাৰণে বেয়া চেয়া নাপাব। মই অতি সোনকালে তাৰ ওপৰত এটা ভিডিঅ' এটা বনাম আপোনালোকলৈ। এইটোকে আজি ব্লগটো আৰম্ভ কৰি শেষলৈ লাগি থাকিব। এতিয়া আছোঁ ৰুকচিনত, এয়া চাব। আৰু আমি কেইজনমান গোট খালোঁ আৰু বাকী কেইজন আহি আছেতো, সেইকাৰণে ৰখি আছোঁ। এতিয়া মাংস ইয়াত কিনি আছোঁ, এই ভালকৈ গম পাব কিমানজন আছে। এতিয়া শ্বপিংটো কৰি লওঁ, মানে বজাৰখিনি হবিয়ে না, ফিৰবি লাষ্ট বজাৰ। কাৰ আৰু গাড়ী পাৰ্ক কৰিছোঁ ইয়াত জংঘল। আমি এতিয়া খৰি বিচাৰিম, কিবা এটা অলপ ভাল লাগক বুলি আমি নিজে মানে খৰিটো কিবা কৰিম আৰু বিচাৰিম। ঐ ইয়াতে বিচাৰচোন ক'ৰবাত সোমাই যা আৰু জংঘলে ভাগ হৈ যায়, ভাগ হৈ যায় জংঘলে নিজৰ চাইডত জংঘলত ভাগ হৈ যা। কিন্তু পাল মাৰি আছে, আমি ইয়াত পুৰা খৰি ইয়াত ওলাই আছোঁ, ইপিলে সোমাই এইটো একটা টানি পোলাবলৈ সেইটো অঁ এনেকা আচল পিকনিক এইটোকে কয়, য'ত নেকি নিজে খৰি বিচাৰি ওলাই কিনি পাৰ্টি খোৱাটো। কি কয় দোষ, ইফালে এক পাৰ্টি খৰি চাব। অঁ খৰিবিলাক ভিতৰত কাৰৰ ডিক্কিত খৰিয়ে গ'ল বা বহুত। এইটোৱে কৈ মিলিজুলি কাম কৰিলে এনেকুৱা হয় আৰু। লোকেশ্যনত আহি পাই চালোঁ, বাপৰে বাপ পিকনিক খোৱা পাৰ্টি চাবচোন। আহি পালোঁ লোকেশ্যনটো হৈছে অয়ান। আৰু এইফালে পূৰা পিকনিক পূৰা ধামাকা চলি আছে। আৰু আমি বক্স অনা নাই, ভালেই হৈছে, ওচৰতে পূৰা ধামাকা বাজি আছে। আৰু কপিৰাইট লাগিব চাগে কিজানি ভইচ ডাবিং কৰি আপোনালোকক আজি ব্লগটো মই দেখাবলগীয়া বাৰু। হ'লেও কি আনিছোঁ দেখাম এটা এটাকৈ। ইপিনে জুই জ্বলাই দিলে, তাৰপিছত ইপিনে আছে এইটো চালাডৰ কাৰণে জলকীয়া, পিঁয়াজ আৰু গাজৰ। আৰু ইপিলে আছে কবি, ইপিলে আছে বিলাহী, ইপিলে আছে নিমখ, আৰু এইটো হৈছে গাহৰি মাংস ন। তাৰপিছত আৰু ইপিলে হৈছে পানী, ইপিলে হৈছে ডিছপ'জেল গিলাচ আৰু প্লেট, আৰু এইটো ধনিয়া। আৰু এইটো মেইনটো এইটো পাৰ্টি বুলি কওঁতে মাল নাথাকিলে কেনেকুৱা হ'ব ন। এয়া চাব বিপি অলপ দামী মানে দেই এইটো। ইপিলে ৰষ্টিং হৈ আছে, ইপিলে ৰোহিত বাই ৰষ্টিং গাহৰি মাংসটো কিবা কৰি আছে, খৰিকাত ভৰাই আছে। আৰু ইপিলে খৰিকা বনাইছে তপন কুলি, এইপিলে ৰোহিত পাঙ্গি, ইপিলে ধৰ্মেন্দ্ৰ বডি বিল্ডাৰ লগাইছোঁ, ইপিলে টেকশ্যন পাৰ্টিত ইপিলে চিয়ানো পেগো। আমি 6জন আছোঁ, 7জন আছিলে, এজন ক'ত গ'ল? ব্যস্ত চাগে নিজৰ কামত। বডি বিল্ডাৰ বুলি কোৱা কাৰণে বডি ওলাইছে তো, জিমটো ভালকৈ আৰু মেইনটেইন কৰিবি। আজি ভিডিঅ' ধামাকা পাবা। আৰু আগতে কৈ দিম, সৰু ল'ৰা ছোৱালীবিলাক যদি চাই আছে নাচাব, কেলৈ কি আজি ডাঙৰে চোৱাৰ ভিডিঅ'। আগতে কৈ দিছোঁ দেই, যাতে মানে কমেণ্ট বক্সত বেয়াকৈ মোক নিদিব আৰু।
থাকিলে অকমান দিবি আৰু মৰম নামত অলপ দিব পাৰে মোবাইলত গৈ পিটি মোবাইলত গৈ পিটিব এইটো মানে কমেণ্টতে আৰু কমেণ্টতে মোবাইলতে গৈ যাম ৰষ্টিংটো মই বনাই আছো বাৰু ইফালে ৰষ্টিং হৈ আছে আধা ওলালো ইফালে মানে চালাৰ লগত মিক্স কৰিছো এই আছে এইটো খোৱা বোৱা আৰম্ভ কৰিম আৰু ৰেডি জলদি কুলি 1 2 3 গো চেছ দোস্তা নাই তো ভাত কেলা আৰু নাই আৰু যা আমাৰ বাহ এই বলে দে মালটো কাৰা আছে এ উঠাই চাও শেষ কৰাৰ পিছত একো না মুখ ঢালা को भी ठेल दिया उसके बाद डायरेक्ट बातचीत किया है तो वो बोला है ना ब्रेकअप कौन है ये लोग कहां से आते हैं मैंने मोबाइल नंबर आइयो को मैंने कॉम्प्रोमाइज की तो ब्रेकअप Thousands of tears later. যদি ভিডিঅ'টো ইয়ালৈ চাইছে বহুত বহুত বেছিকৈ ধন্যবাদ আৰু বেয়া চেয়া নাপাব আৰু এনেকুৱা ব্লগটো প্ৰথমবাৰ দিছোঁ আৰু পাৰ্টিটো বি এনেকৈ বহুত বছৰ পিছত নাচ গান মানে এনেকৈ খোৱা বোৱা কৰিছোঁগৈ তাৰপিছত পাৰিলে নিদিওঁ আগে পিছে কমেণ্ট জনাই দিব যদি ভুল হৈছে তাৰপিছত মানে সুতৰা বাৰু ক'ত কি কেনেকুৱা আৰু এনেকুৱা হৈছে আমাৰ যিমানখিনি লগৰ আছিলে কোনে কি কৰে এইটোতো এজনকৈ মইতো নক'লোঁ বাৰু যিখিনি এনে থকা নহয় কিবা না কিবা এটা কৰা কিন্তু এনেকুৱা হয় আমাৰ পাৰ্টিটো একদম আগৰ সৰু লগৰ অকল আমি কলেজে কৰা নাই মানে দেই হাই স্কুলৰ পৰা লগৰীয়া এনেকুৱা মানে একেলগে ডাঙৰ হোৱা হয় পাৰ্টিটো আমাৰ এই পাৰ্টিটো তাৰপিছত এনেকুৱা হৈছে কি বহুত পাব কিছুমান ডাঙৰ হোৱাৰ পিছত মানে কিবা মন খুলি কিনি কথা নকয় বা পাৰ্টি নকৰে এনজয় নকৰে বহুত এনেকৈ লগ পাব চাই কিন্তু আমাৰ পাৰ্টিটো এনেকুৱা হয় সৰুতে যেনেকৈ আছিলোঁ আমি এনেকৈ এতিয়াও খুলি মেলি খাওঁ এনজয় কৰোঁ কথা কওঁ নাচি এনজয় য'ত পায় আমাৰ এইটোৱে আমি মাটিৰ মাটিতে থাকোঁ যিমান ওপৰলৈ গ'লে তলৰ আহিব লাগিব এদিন এইটোৱেই আৰু এনেকুৱা বহুত আছে বাৰু এনেকুৱা নোহোৱা কি অলপ ডাঙৰ হোৱাৰ পাছত নাম হোৱাৰ পাছত এহঁতৰ লগত নাযাওঁ এহঁতৰ লগত নকৰোঁ এহঁতৰ লগত টাইম দিলে অলপ মানে কিবা হ'ব নেকি ভেলুটো গিৰি যাব নেকি বুলি এনেকুৱা মানে কিছুমান ৰুল ফ'ল' কৰে কিন্তু আমাৰ মাজত এনেকুৱা নাই একো বহুত এটা কিমান 4 বছৰ 5 বছৰ পিছত কিছুমানক লগ পাইছোঁগৈ এনেকুৱা মানে বহুত ভাল লাগিছে দে আৰু এইটোকে লগ পাম নতুন এটা ব্লগ ভিতৰত বাবাই